নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো মই বনাই আছোঁ এটা বিশেষ টপিক লৈ, আৰু ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব গৈছে। মানে কেনেকুৱা হয়, ভিডিঅ'টোৰ টপিকটো হ'ল এই বিস্কুটটো। আৰু এই বিস্কুটটোৰ মানে এইটোৱে এটা মানে গুণ যে এই বিস্কুটটোৰ কোনো নাপাহৰে। আৰু এই বিস্কুটটোত থকা এই মানে যিজনী মানে সৰু ছোৱালীজনী আছে ন, সেই সৰু ছোৱালীজনীয়ে এই ভিডিঅ'টোৰ টপিক। তো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে সৰু ছোৱালীজনী কোন হয় আৰু বৰ্তমান তেওঁৰ বয়স কিমান চনত জন্ম পাইছিল, আৰু বৰ্তমানৰ ফটো আপোনালোকৰ মাজলৈ মই আগবঢ়াম। গতিকে ভিডিঅ'টো শেষলৈ চাব, আৰু আশা কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষৰ বেল বুটামটো দবাব। মই এনেকুৱা ভিডিঅ'ৰ টপিকবোৰ আপোনালোকৰ মাজলৈ লৈ আহিম, আৰু আগলৈ আপোনালোকৰ মাজলৈ কিবা ইনফৰ্মেশ্যন থকা ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আগবঢ়াম। গতিকে বলক মই আজিৰ টপিকটো লৈ এই ভিডিঅ'টো আগবাঢ়োঁ। বলক। প্ৰথমতে চাওক, আমি যিকোনো বস্তুৱেই যদি ইউজ কৰোঁ ন, মানে ব্যৱহাৰ কৰা বস্তু একোটাৰ আমি প্ৰথমতে সেই বস্তুটো কি হয় নহয় আমি এবাৰ খুচৰি চাওঁ, চবেই চাওঁ যিকোনো বস্তু, সেইটো লাগিলে যিহৰে পেকেট নহওক। তো আমি আগৰ পৰাই আমি যেতিয়াৰ পৰাই মানে জানো বা যেতিয়াৰ পৰা গম পাওঁ এই পাৰ্লেজি বিস্কুট, তো পাৰ্লেজি বিস্কুটৰ মানে এই ছোৱালীজনীৰ বিষয়ে আমি আগতে মানে এডভাৰটাইজত বহুত দেখিছিলোঁ, টিভিৰ এডভাৰটাইজত। তো দেখোঁতে আমাৰ মনত ভাৱ হৈছিল যে এই আচলতে এই ছোৱালীজনী হয় কোন, এই সৰু বাচ্চাটো মানে এই বেবীটো হয় কোন। তো আজি মই আপোনালোকৰ মাজত আগবঢ়াই আছোঁ যে এই বেবীটোৰ নাম কি আৰু গোটেই ডিটেইলছ। আচলতে মই ইমান নাজানো, মই গুগল কৰি ওলাইছোঁ। মানে মোক এটা টপিক লাগিছিল ভিডিঅ' কৰাৰ, মই জাষ্ট টপিকটো বনালোঁ আৰু আপোনালোকৰ মাজলৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। তো এই ছোৱালীজনীৰ নামটো হ'ল, মই আপোনালোকক কৈ আছোঁ, এই ছোৱালীজনীৰ নামটো হ'ল নীৰু দেশপাণ্ডে। আৰু এই ছোৱালীজনীৰ আচল নামটো ৰিয়েল নাম সুধা মূৰ্তি, আৰু নিক নেম সুধা হয়। আৰু এখেতৰ আচলতে এখেত বুলিয়ে কৈছোঁ, এখেতৰ বাৰ্থডে 19 আগষ্ট 1950। তো বৰ্তমানলৈ তেখেতৰ এজ 71। তো এবাৰ ভাবি চাব পাৰে যে এনেকুৱা এটা মানে আমি বস্তু ইউজ কৰোঁ, যিজনী মানে ছোৱালী মানে বেবী মানে যিটো বাচ্চা হয়, সেই বাচ্চাটো বৰ্তমান 71 ইয়াৰ্ছ। চাগে খুব কমেই হ'ব তেনেকুৱা ব্ৰেণ্ড মানে যিকোনো এটা বস্তুৰে। তো এইটো ভাবি আচৰিত হওঁ, বা মই নিজে গুগল কৰি কিনে যেতিয়া চাৰ্চ কৰিলোঁ মই দেখি আচৰিত হ'লোঁ যে এখেতক মানে এতিয়া কেনেকুৱা দেখি। আৰু ভাবি চাওক 71 ইয়াৰ্ছৰ আগৰ, মানে 71 ইয়াৰ্ছ নহ'ব, মানে এইটো চাগে 5 ইয়াৰ্ছ 6 ইয়াৰ্ছৰ ফটো হ'ব। তো মানি লওক 65 মানৰ আগৰ ফটো। তো তেনেকুৱা এটা মানে ব্ৰেণ্ড এতিয়াও চলি আছে, আৰু তেখেত চাগে পিছলৈ নোহোৱা হৈ গ'লেও মানে এইটো চলিয়ে থাকিব। আশা কৰিলেও মই এটা সৰু ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ দাঙি ধৰিব পাৰিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি একবাৰ জনাব। আৰু আগলৈও মই এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু কমেণ্ট কৰি এবাৰ জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো দবাই দিব। আশা কৰোঁ আপোনালোকক অলপ ইনফৰ্মেশ্যন দিব পাৰিছোঁ। আজিলৈ ইমানেই। জয় অসম।